বিচাৰিম যে জুবিন গাৰ্গৰ এতিয়া যিহেতু মৃত্যু হ'ল হোৱাৰ পিছত তেখেতৰ আত্মাটোৱে কি বিচাৰিছে তেওঁৰ আত্মাটোৰ লগত কানেক্ট হোৱাৰ পিছত মৃত্যুৰ পিছত তেওঁৰ আত্মাটোৰ লগত যেতিয়া মই কানেক্ট হ'ব চেষ্টা কৰিলোঁ এতিয়া মই কিছুমান এনেকুৱা কথা গম পাইছোঁ তাৰে প্ৰথম কথাটো হ'ল কি জগতখনৰ কল্যাণ সাধন কৰাটো যিকোনো প্ৰকাৰে তাৰমানে আমি জগতৰ তাৰমানে কল্যাণ সাধন কৰিবই লাগিব তেওঁৰ যিটো জন্মৰ যিটো তেওঁৰ উদ্দেশ্য সেইটো জগত কল্যাণৰ কাৰণে অকল যে অসমৰ আমি অসমীয়া মানুহ হিচাপে অসমৰ কল্যাণ বুলি নহয় আমাৰ অসমৰ তেওঁ হিয়াৰ আমঠু হয় আমাৰ আপোন হয় কিন্তু তেওঁৰ জন্মৰ যিটো উদ্দেশ্যটো জগতখনৰ কল্যাণৰ কাৰণে আৰু তেওঁৰ যিটো মৃত্যুৰ যিটো টাইমিং যিটো পৰিকল্পনাত তেওঁৰ মৃত্যু হৈছে সেই মৃত্যুটো তাৰমানে জগতৰ কল্যাণে তাতে জড়িত আছে আৰু এই ক্ষেত্ৰত তেওঁৰ যিটো অকাল মৃত্যুৰ যুগটো সেই অকাল মৃত্যুৰ যুগটো তাৰমানে এটা এটেক আছিলে এইটো টাইমটো পাৰ হৈ বেলেগ এটা টাইমত তেওঁক ঈশ্বৰে নিব পাৰিলে হয় কিন্তু অকাল মৃত্যু এটা বেলেগ ধৰণৰ এটেক